নাগৰিকত্ব সংশোধনী আইন 2019 সমগ্ৰ অসমতে পুনৰ এবাৰ ভাতৃঘাতী সংশয়ৰ পৰিৱেশ নিৰ্মাণ কৰা এখন আইন। এই আইন বিৰোধীসকলৰ মতে নাগৰিকত্ব সংশোধনী আইনখন জাতিধ্বংসী, ভাৰতীয় সংবিধানৰ পৰিপন্থী তথা এই আইন সমৰ্থন কৰাসকল তেওঁলোকৰ মতে জাতিদ্ৰোহী বদন আৰু বহুত কিবা। কিন্তু 2019 চনৰ নাগৰিকত্ব সংশোধনী আইনৰ বহু আগতেই অসমত প্ৰণয়ন কৰা এখন আইনে অসমীয়া জাতিলৈ কিদৰে বিপদ নমাই আনিছিল আজি আমি আপোনাক ক'ম। লগতে আমি এইটো জনাম যে কিদৰে আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজপথ উত্তাল কৰা সদৌ অসম ছাত্ৰ সন্থা সেই আইনৰ ক্ষেত্ৰত অদ্ভুত ধৰণেৰে নীৰৱ আছিল। আজি আমি ফাদিল কৰিম নিজকে অসমৰ অতন্দ্ৰ প্ৰহৰী বুলি কোৱা সদৌ অসম ছাত্ৰ সন্থাৰ নীৰৱতাৰ ৰহস্য। আমি উন্মোচন কৰিম নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰা কংগ্ৰেছৰ অসমীয়া বিৰোধী ষড়যন্ত্ৰৰ স্বৰূপ। কথাতেই কয় অতি ভক্তি চোৰৰ লক্ষণ। আজি আমি দেখুৱাম অসমীয়াইৰ ভক্তিত গদগদ হৈ পৰা সদৌ অসম ছাত্ৰ সন্থা আৰু কংগ্ৰেছৰ জাতিদ্ৰোহী তথা বদন ৰূপ। 1983 চন কেন্দ্ৰত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰ। প্ৰধানমন্ত্ৰীৰ গাদীত লৌহ মানৱিখ্যাত শ্ৰীমতী ইন্দিৰা গান্ধী। তেওঁৰ এই কাৰ্যকালত ভাৰতৰ সংসদে গৃহীত কৰিলে দ্য ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিব্যুনেল এক্ট 1983 চমুকৈ IMDT এক্ট। যি সময়ত সমগ্ৰ ভাৰতবৰ্ষত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ আধাৰ আছিল 1946 চনৰ ফৰেনাৰ্ছ এক্ট, তেনে সময়তেই প্ৰণয়ন কৰা হৈছিল এখন ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিব্যুনেল এক্ট 1983। যদিও এইখন আইনৰ ধাৰা 1 উপধাৰা 2 অনুসৰি আইনখন সমগ্ৰ ভাৰতবৰ্ষতে প্ৰযোজ্য, কিন্তু 1983 চনৰ 15 অক্টোবৰৰ পৰা অসমত এই আইন বলবৎ হোৱাৰ বিপৰীতে অসমক বাদ দি এই আইন প্ৰযোজ্য হোৱা আন ৰাজ্যৰ সংখ্যা কিমান জানেনে? 0 নীল। এই IMDT আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই সেই সময়ত ৰাজপথত কিমান প্ৰতিবাদী সমদল, কিমান প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিল জানেনে? 0 নীল। এই আইনখনৰ প্ৰণয়নেই কৰা হৈছিল অসম আন্দোলনৰ উদ্দেশ্য বিফল কৰাৰ বাবে। ছবছৰীয়া অসম আন্দোলনৰ উদ্দেশ্য আছিল 1951 চনৰ পাছৰ সকলো বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি অসমৰ পৰা বিতাড়ন কৰা। কিন্তু 855 জন শ্বহীদৰ চৰম ত্যাগক ভেঙুচালি কৰি কংগ্ৰেছে 1983 চনত IMDT আইন প্ৰণয়ন কৰি অসমবাসীৰ আশাত চেঁচা পানী ঢালিলে এইদৰে। IMDT আইনৰ মতে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে ভাৰতলৈ অহা কোনো ব্যক্তি ইলিগেল মাইগ্ৰেণ্টছ অথবা অনুপ্ৰৱেশকাৰী নহয়। IMDT আইনে পাছপোৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া এক্ট 1920, ফৰেনাৰ্ছ এক্ট 1946, ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 আৰু পাছপোৰ্ট এক্ট 1967ক এক প্ৰকাৰ খাৰিজ কৰি পেলালে। বিশেষকৈ IMDT আইনে ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950ৰ ধাৰা 2ৰ সকলো বিধান অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত প্ৰয়োগ হোৱাত চিৰদিনৰ বাবে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে। ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950ৰ ধাৰা 2টোনো কি? ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950ৰ ধাৰা 2য়ে অসমত এই আইন বলবৎ হোৱাৰ আগত বা পাছত ভাৰতৰ বাহিৰত বসতি থকা যিসকল লোকে অসমলৈ আহি বসবাস কৰিবলৈ লৈছিল তেনে যিকোনো ব্যক্তি বা ব্যক্তিসমূহক অসম বা ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুমতি প্ৰদান কৰিছে, যদিহে সেই ব্যক্তি বা ব্যক্তিসমূহৰ অসমত বসবাস ভাৰতৰ জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী হয় বা সেই ব্যক্তি বা ব্যক্তিসমূহৰ অসমত বসবাস ভাৰতৰ জনতাৰ একাংশৰ পৰিপন্থী হয় বা সেই ব্যক্তি বা ব্যক্তিসমূহৰ অসমত বসবাস অসমৰ খিলঞ্জীয়া অনুসূচিত জনজাতিৰ স্বাৰ্থৰ পৰিপন্থী হয়। কিন্তু অসমৰ খিলঞ্জীয়া বাসিন্দাৰ স্বাৰ্থ ৰক্ষা নিশ্চিত হোৱাকৈ ভাৰতৰত্ন স্বৰ্গীয় গোপীনাথ বৰদলৈৰ দিনত গৃহীত কৰা এই আইনখন নস্যাৎ কৰি কংগ্ৰেছে 1983 চনত গৃহীত কৰিলে দ্য ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিব্যুনেল এক্ট অৰ্থাৎ IMDT আইন। এই আইনখনে 1985 চনত সম্পাদন হ'বলগীয়া অসম চুক্তিৰ বাবে ভূমিকা তৈয়াৰ কৰিলে। কংগ্ৰেছ দলে নিপুণ দবা খেলুৱৈৰ দৰে ৰাণী অসম মাতৃক মাত কৰিবলৈ চাল দি থাকিল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ অদূৰদৰ্শী নেতৃত্বই জানি বা নাজানি কংগ্ৰেছৰ সেই বেহুত সোমাই গৈ থাকিল আৰু অৱশেষত যিটো হ'ল সেয়া আছিল অৱধাৰিত। ক্ষমতাৰ এই দবা খেলৰ ছেক্ৰিফিচিয়েল পণ হ'ল অসম আন্দোলনৰ 855 জন শ্বহীদ।
ছবছৰীয়া অসম আন্দোলনৰ ত্যাগ তপস্যা আৰু তিক্ততাৰ বিনিময়ত অসমবাসীয়ে পালে মাত্ৰ অসম চুক্তি নামৰ এখন মেমৰেণ্ডাম অফ ছেটেলমেণ্ট। যি মেমৰেণ্ডাম অফ ছেটেলমেণ্টে প্ৰকৃততে ছেটেল কৰিলে বাংলাদেশী আৰু ক্ষমতালোভী অসম আন্দোলনৰ নেতৃত্বক। তাৰ লগে লগে অসম চুক্তিয়ে অসমৰ কেইবাটাও বিধানসভা সমষ্টি চিৰদিনৰ বাবে অভিবাসী বাংলাদেশী মুছলমানৰ বাবে নিগাজী কৰিলে। সকলোতকৈ ডাঙৰ কথা, অসম চুক্তিৰ উদ্দেশ্য বিদেশী বিতৰণ কৰা নাছিল। হয়, আপোনালোকে ঠিকেই শুনিছে, অসম চুক্তিৰ উদ্দেশ্য বিদেশী বিতৰণ কৰা মুঠেই নাছিল। এই কথা আমি কোৱা নহয়, এই কথা কৈছিল অসম চুক্তিৰ স্বাক্ষৰ কৰা তদানীন্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় ৰাজীৱ গান্ধীয়ে। এই কথা তেখেতে কৈছিল 1990 চনৰ 25 জুনত অসমত অনুষ্ঠিত হোৱা এখন ৰাজ্যিক সংখ্যালঘু অভিৱৰ্তনত। অসম চুক্তি সম্পাদনৰ সময়ত প্ৰধানমন্ত্ৰী পদত থকা স্বৰ্গীয় ৰাজীৱ গান্ধীয়ে সেই সময়ত অখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি হৈ আছিল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছত এইখনেই আছিল কংগ্ৰেছৰ প্ৰথম সৰ্ববৃহৎ অভিৱৰ্তন। সেই অভিৱৰ্তনত উপস্থিত আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱ, KM যোশী আৰু অৰুণাচল প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰী গেগং আপাঙকে ধৰি কংগ্ৰেছৰ বহু প্ৰভাৱশালী নেতা। প্ৰায় 5,000 সংখ্যালঘু লোকৰ উপস্থিতিত স্বৰ্গীয় ৰাজীৱ গান্ধীয়ে নিজ মুখে উন্মোচন কৰিছিল অসম চুক্তিৰ প্ৰকৃত উদ্দেশ্য। এই সমাৱেশৰ বাতৰি দ্য টাইমছ অৱ ইণ্ডিয়াৰ পাছদিনাৰ অৰ্থাৎ 1990 চনৰ 26 জুন সংখ্যাৰ প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ পাইছিল। এই বাতৰি দ্য টাইমছ অৱ ইণ্ডিয়াৰ সেই সময়ৰ গুৱাহাটীস্থ জ্যেষ্ঠ সংবাদদাতা প্ৰসূন সোণোৱালকাৰে পৰিৱেশন কৰিছিল। ৰাজীৱ গান্ধীৰ সেই সমাৱেশৰ ভাষণৰ মুখ্য বিন্দু আছিল অসম চুক্তিয়ে শংকিত কৰা সংখ্যালঘুসকলক আশ্বস্ত কৰা। প্ৰকৃততে কংগ্ৰেছে সেই সমাৱেশ অনুষ্ঠিত কৰাৰ উদ্দেশ্যও আছিল সেয়াই। কিয়নো অসম চুক্তি সম্পাদন কৰাৰ পাছত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বিৰোধীৰ আসনত বহিব লগা হৈছিল। কংগ্ৰেছৰ সংখ্যালঘু সমাৱেশত কি কৈছিল ৰাজীৱ গান্ধীয়ে? অসম চুক্তি বিদেশী চিনাক্তকৰণ আৰু বিতৰণৰ বাবে সম্পাদিত হোৱা নাই। অসমত থকা বিদেশীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেহে এই চুক্তি স্বাক্ষৰ কৰা হৈছিল। অসম চুক্তিৰ উদ্দেশ্য আছিল দুটা। প্ৰথম উদ্দেশ্য আছিল ছবছৰীয়া অসম আন্দোলনৰ সময়ছোৱাত লক্ষ্য হৈ পৰা সংখ্যালঘুক নিৰাপত্তা প্ৰদান আৰু অসমবাসীৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰা। চুক্তিখন ভালদৰে পঢ়িলে আপোনালোকে গম পাব যে দুইটা উদ্দেশ্যত আমি সফল হৈছোঁ। এই চুক্তিখন চালে আপোনালোকে গম পাব যে ইয়াৰ দ্বাৰা বৃহৎ সংখ্যক সংখ্যালঘু লোকৰ নাগৰিকত্ব সুনিশ্চিত হৈছে। চুক্তিখনে সংখ্যালঘু লোকসকলক সুৰক্ষা প্ৰদান কৰিছে। কাৰণ 1983 চনৰ IMDT আইনৰ অধীনত গঠিত ন্যায়াধিকৰণেহে সন্দেহজনক ব্যক্তিৰ নাগৰিকত্ব সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব। সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমাৰ দলে চেষ্টাৰ ত্ৰুটি কৰা নাই। এই চুক্তিৰ ফলাফল আমি এতিয়া দেখিছোঁ। আন্দোলনৰ নেতৃত্বই অসমত কেইবালাখো বিদেশী থকাৰ কথা কৈছিল। কিন্তু অগপ চৰকাৰৰ আমোলত মাত্ৰ 350 গৰাকী বিদেশীহে চিনাক্ত হ'ল। তেওঁলোকৰ কিমানজনক বাংলাদেশলৈ বহিষ্কাৰ কৰা হ'ল? 0, 0, নীল। হয়, আপুনি ঠিকেই শুনিছে। যিখন অসম চুক্তি সম্পাদন কৰাৰ কৃতিত্ব কংগ্ৰেছ দলে লয়, যিখন অসম চুক্তিক সমুজ্জ্বল ভট্টাচাৰ্য, লুৰিণজ্যোতি গগৈকে ধৰি আছুৰ নেতৃবৃন্দই সমালোচনা কৰিবলৈ নিদিয়ে, যিখন অসম চুক্তি অসম আন্দোলনৰ একালৰ ঘোৰ বিৰোধী অভিবাসী মুছলমানৰ বিভিন্ন দল সংগঠন আৰু সেইসকলৰ হৈ ওকালতি কৰা অসমৰ বুদ্ধিজীৱী সমাজৰ নয়নৰ মণি হৈ পৰিছে, সেইখন অসম চুক্তি অৰ্থাৎ মেমৰেণ্ডাম অফ ছেটেলমেণ্ট প্ৰকৃততে আছিল অসমত বাংলাদেশী, বিশেষকৈ বাংলাদেশী মুছলমানক নিগাজী কৰাৰ বাবে কেন্দ্ৰৰ কংগ্ৰেছী চৰকাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণসংগ্ৰাম পৰিষদৰ নেতৃত্বৰ লগত কৰা বুজাবুজি ছেটেলমেণ্ট। অসম চুক্তিৰ নামত বাংলাদেশী ৰক্ষক কংগ্ৰেছ দলৰ লগত ছেটেলমেণ্ট কৰি 855 জন শ্বহীদক বলি দি সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ নেতৃত্বই অসম গণ পৰিষদ দলৰ জন্ম দি সোণৰ সংসাৰ কৰি জীৱনত ছেটেল হৈ গ'ল। কিন্তু অসমক বাংলাদেশী মুক্ত কৰাৰ অসমবাসীৰ সপোন হৈ গ'ল। লক্ষ লক্ষ খিলঞ্জীয়া অসমীয়াৰ ত্যাগক ভৰিৰে মোহাৰি শতসহস্ৰ পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই দিল্লীত বহি ছেটেলমেণ্ট কৰি সদৌ অসম ছাত্ৰ সন্থাৰ অদূৰদৰ্শী অকালপক্ষ অবোধ নেতৃত্বই অসমবাসীক দি গ'ল বাংলাদেশী বিতৰণৰ নাটকেৰে বাংলাদেশী সংস্থাপন কৰা এক চতুৰ ব্যৱস্থা। আজি যিজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সদৌ অসম ছাত্ৰ সন্থাই জাতিদ্ৰোহী বদন আৰু খলনায়ক আখ্যা দিছে, তেওঁৰে আশাসুদীয়া প্ৰচেষ্টাত অৱশেষত ভাৰতৰ উচ্চতম ন্যায়ালয়ে IMDT আইন বাতিল কৰিলে।
কিন্তু 1971 চনলৈকে বাংলাদেশী সংস্থাপন কৰাৰ মূল আধাৰ অসম চুক্তি নামৰ ছেটেলমেণ্টখনকে সদৌ অসম ছাত্ৰ সন্থাৰ আজিৰ নেতৃত্বই এতিয়াও বাকেটাৰ কাষলতিৰ তলৰ মোনাখন খামুচ মাৰি ধৰাৰ দৰে ধৰি আছে। বাংলাদেশী মূলৰ মুছলমানৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাৰ এই অহৈতুক প্ৰীতিৰ বাবে আজি সমুজ্জ্বল ভট্টাচাৰ্য আৰু লুৰিণজ্যোতি গগৈয়ে 1951 চনৰ ভিত্তিত NRC কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে। 1985 চনত ৰাজনৈতিক ক্ষমতা লাভৰ দবাখেলত 855জনক ছেক্ৰিফিচিয়েল পণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আজিৰ নেতৃত্বই 35 বছৰ পাছত পুনৰ আন্দোলনৰ আবেগেৰে অসমবাসীক উতলা কৰি চানমাৰি খেলপথাৰত গীতি নৃত্য নাটিকা মঞ্চস্থ কৰি তেওঁলোকৰ ৰাজনীতিৰ বলিশালত ইতিমধ্যে 5জনক বলি দিলে। ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থাই যে আগন্তুক সময়ত গোলাঘাটত সমাৱেশ পাতি নতুন ৰাজনৈতিক দল গঠন কৰাৰ বাবে আগবাঢ়িছে তাৰ বিষয়ে বাতৰি পৰিৱেশন কৰিছোঁ। এতিয়া অসমবাসীয়ে অতীতৰ ভুলৰ পৰা শিক্ষা ল'বনে নে কণা গৰুৰ নেগুৰত ধৰি বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰিব, সেয়া সময়েহে নিৰূপণ কৰিব। ব্যুৰ ৰিপৰ্ট, themonkey.com।